নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই মাইক্ৰ'ছফ্ট এক্সেলত কেনেকৈ কাম কৰে তাৰ বিষয়ে জনাম আৰু ভালদৰে আপোনালোকে ভিডিঅ'টো চাই ল'লে কথাখিনি বুজি পাব। আমি আজি প্ৰথমতে এখন চাৰ্ট বনাই দেখাম আপোনালোকক। চাৰ্টখন হ'ল সাপোজ ধৰি লৈছোঁ অসমৰ টপ ছিংগাৰখিনিৰ এখন চাৰ্ট বনাম আৰু এক্সেলত কেনেকৈ চাৰ্ট বনায় আপোনালোকে এই ভিডিঅ'টো চালে ভালদৰে জানিব। আৰু মই উদাহৰণস্বৰূপে এনেই অসমৰ টপ ছিংগাৰসকলৰ নামখিনি এখন চাৰ্ট বনাই দেখাম। তাতে তেওঁলোকৰ এড্ৰেছ, মোবাইল নম্বৰ, কোনে কিমান বাজেট লয় তেনেকৈ চাৰ্টখন বনাই দেখাম। আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমে আপোনালোকে ওপৰৰ বাৰটোত গৈ হেডিংটো লিখিব পাৰে। মই লিখি দিছোঁ আছাম টপ ছিংগাৰ লিষ্ট। তাৰপিছত 2 নম্বৰত আহিব চিৰিয়েল নং। চিৰিয়েল নংটো তেনেকৈ 2 নম্বৰত ক্লিক কৰিলে চিৰিয়েল নং লিখাৰ পিছত আপোনালোকে নেক্সট অপশ্যনটোত টেবত ক্লিক কৰিব। টেবত ক্লিক কৰিলে নেক্সট অপশ্যন আহি যায়, তাতে নেম লিখিব। নেম লিখাৰ পিছত আহিলে এড্ৰেছ। আপোনালোকে টেবটো ক্লিক কৰি গৈ থাকিলেই এটা ঘৰৰ পৰা ইটো ঘৰলৈ গৈ থাকিব। শ্বৰ্টকাট ছিষ্টেম, মাউচেৰে ক্লিক কৰি থাকিব নালাগে। তাৰপিছত মোবাইল নং লিখিলোঁ। মোবাইল নং লিখাৰ পিছত এতিয়া নেক্সট টেব ক্লিক কৰি আমি ইয়াত বাজেটটো লিখিম। বাজেট লিখাৰ পিছত চিৰিয়েল নংখিনি দি যাম। মই 10 জনৰ লিষ্টখন বনাই দেখাম। এনেকৈ লিখি গৈছোঁ। বহুত শ্বৰ্টকাট ছিষ্টেম হয় এনেকৈ। আৰু আপোনালোকে কম্পিউটাৰ ক্লাছ কৰাখিনিও হয়তো এইখিনি কথা জানেই, কিন্তু হ'লেও অভ্যাস নাথাকিলে পাহৰি যোৱা হয়। গতিকে নিজৰ লেপটপত আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। যিকোনো চৰকাৰী চাকৰি আজিকালি কম্পিউটাৰ বিচাৰি চাৰ্টিফিকেট থাকিলেও নহ'ব, কামখিনি ভালদৰে জানিব লাগিব। মই নেমত প্ৰথম লিখিলোঁ জুবিন গাৰ্গৰ নাম, এড্ৰেছ গুৱাহাটী, তাৰপিছত মোবাইল নম্বৰ দিলোঁ, বাজেটটো দিলোঁ। এই কামখিনি আপোনালোকে অকল এনেকুৱা লিষ্ট বুলি নহয়, যিকোনো ডাটা এণ্ট্ৰি কৰিবৰ কাৰণে শিকিব লাগে। এক্সেলৰ কামখিনি মানুহে বহুতে ভাবে টান কাম, কিন্তু যদি ভালদৰে আপোনালোকে মনোযোগ দি কৰে একেবাৰে সহজ হৈ পৰে। যেনেদৰে মোবাইলটো চলাই, মোবাইলত যেনেদৰে অপশ্যনবোৰ থাকে কম্পিউটাৰটো ঠিক তেনেকৈ আপোনালোকে কম্পিউটাৰ ক্লাছ কৰিলেও এই কামখিনি অলপ ভালদৰে মনোযোগ দিব লাগে। বাকী কামখিনি আপোনালোকে নিজেই পাৰিবই, ফটো এডিটৰ বা তেনেকুৱা কিছুমান কাম আছে, কিন্তু ৱৰ্ডৰ কামখিনি অফিচিয়েল ইউজৰ কাৰণে বহুত আৱশ্যকীয়। কাৰণ আজিকালি ডাটা এণ্ট্ৰি আৰু তেনেকুৱা চৰকাৰী চাকৰি বা কোম্পানী চবতে লাগেই। গতিকে মই দেখুৱাই দিছোঁ কেনেকৈ এখন চাৰ্ট বনাব পাৰি এক্সেলত। আৰু এনেকৈ আপুনি এড্ৰেছটো যদি ছেম হয়, ওপৰত গৈ ছাপোজ ধৰি লওক গুৱাহাটীটোত ৰাইট ক্লিক কৰি তললৈ টানি দিলে আহি যায়। একেবাৰে সহজ। যদি ভাবে মানুহৰ এড্ৰেছ 3জন মানুহৰ এড্ৰেছ একেই, আপুনি 3বাৰ লিখি থাকিব দৰকাৰ নাই, ডাইৰেক্ট টানি দিলেই হ'ল ৰাইট ক্লিক কৰি। আৰু ঠিক তেনেদৰে প্ৰত্যেকখিনি বস্তু অকল এড্ৰেছ বুলি নহয়, 2-3জন মানুহৰ সাদৃশ্য থাকিব পাৰে। ছাপোজ ধৰি লওক জুবিন গাৰ্গ, অংগৰাগ মহন্তৰ বাজেট 6 লাখ, আপুনি 6 লাখটো দুবাৰ লিখিব নালাগে। এবাৰ লিখাৰ পিছত 6 লাখৰ ঘৰটোত গৈ ৰাইট ক্লিক কৰি তললৈ টান দিলে আহি যায়। আৰু এক্সেলত মাইক্ৰ'ছফ্ট ৱৰ্ড অফিচৰ কামখিনিও বেলেগ আৰু এক্সেলৰ কামখিনিও বেলেগ হয়। কিন্তু ৱৰ্ড অফিচতকৈ এক্সেলত কামখিনি কৰিবলৈ খুব সহজ হয়, কাৰণ ইয়াত আপোনাৰ টেবুল বনাই থাকিব নালাগে, বা তাতে গৈ টেবুল কাট কৰিবলগীয়া হ'লেও বা কিবা ডিলিট কৰিবলগীয়া হ'লে আপুনি এক্সট্ৰাকৈ মাইক্ৰ'ছফ্ট অফিচত অপশ্যনত ক্লিক কৰি আপুনি সেইখিনি বহুত কাম কৰিব লাগিব আৰু বহুত টাইম লয় ৱৰ্ড অফিচত।
গতিকে এনেকুৱা ধৰণৰ চাৰ্টৰ কিবা কাম থাকিলে তেতিয়া আপোনালোকে এক্সেলত কৰিব পাৰে। আপুনি যদি চৰকাৰী কিবা ডাটা এন্ট্ৰি অপাৰেটৰ ক্লাৰ্কৰ তেনেকুৱা কিবা কামত যদি আবেদন কৰে তেন্তে এই কামখিনি অতি আৱশ্যকীয়। এই কামখিনি আজিকালি প্ৰায়খিনি চাকৰিতে দৰকাৰ হয় আৰু কম্পিউটাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে বিচাৰে আজিকালি। সেইকাৰণে কৈছোঁ আপোনালোকে নিজেই ক্লাছ কৰোঁতে হয়তো কিছুমান কাম থাকি যাব পাৰে। গতিকে এনেকৈ ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে কামখিনি ঘৰত প্ৰেক্টিছ কৰে খুব ধুনীয়াকৈ কৰিব পাৰিব। মই এনেকৈ 10জন মানুহৰ লিষ্টখন বনাই ল'ম। বনাই লোৱাৰ পিছত আপোনালোকে কেনেকৈ বৰ্ডাৰ কৰে, আখৰ কেনেকৈ চেঞ্জ কৰে, আখৰ ষ্টাইল, কালাৰিং কেনেদৰে কৰে, টেবুল কেনেদৰে বনাব পাৰি খুব ধুনীয়াকৈ দেখাই দিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত এবাৰ নিজে নিজৰ লেপটপত প্ৰেক্টিছ কৰি চাব পাৰে। মইতো এটা জাষ্ট এক্সাম্পল দিছোঁ আৰু ফোন নাম্বাৰখিনিও মই এনেই নিজৰ আইডিয়াত ভৰাই দিছোঁ। বাজেটখিনিও সঠিক নহয়, জাষ্ট দেখাবৰ কাৰণে মই এখন চাৰ্ট বনাই দিছোঁ আপোনালোকক। খুব সহজ, আপোনালোকে এবাৰ ভিডিঅ'টো চাই প্ৰেক্টিছ কৰিলেই ধুনীয়াকৈ জানি যাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আৰু লৈ আহিম। বহুত কাম আছে টেকনিকেল লাইনৰ এনেকুৱা কম্পিউটাৰৰ। গতিকে এই কামখিনি আজিকালি জানিব লাগে আপোনালোকে। তেতিয়া কম্পিউটাৰ চেণ্টাৰত নগৈ নিজেই ঘৰতে কিবা কাম থাকিলে কৰিব পাৰিব, আপোনাৰ পইচাও বাচি যাব। মোটামুটি 10জনৰ লিষ্টখন হৈছেগে। তাৰপিছত আপোনালোকক দেখাই আছোঁ মই। এতিয়া 10জন মানুহৰ লিষ্টখন বনি গ'ল। এতিয়া আপোনালোকৰ কিছুমান নাম ইয়াতে লুকাই থকা দেখিছে, কিন্তু সেইটো কৰিব গ'লে ছাপ'জ ধৰি লওক বি ঘৰটোৰ লেফ্ট ছাইডত ক্লিক কৰি আপুনি বহলাই নি থাকিলে আখৰখিনি ওলাই গৈ থাকিব আৰু ঘৰটো খুব ধুনীয়া হ'ব। আৰু এড্ৰেছত কিছুমানৰ জেগা লাগে বহুত। মই জাষ্ট এক্সাম্পল দি শ্বৰ্টকৈ লিখি দিছোঁ এনেই। এনেকৈ আপোনালোকে ওপৰত ৰাইট ক্লিক কৰি যদি বহলাই নি থাকে ঘৰখিনি বহলাই গৈ থাকে। আৰু এইটো আছাম টপ ছিংগাৰ লিষ্ট, এইটো যদি আপোনালোকে ডাঙৰ কৰিব বিচাৰে ঘৰটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যেনেকৈ দেখিছে ছাইডত, তাৰ তলত ৰাইট ক্লিক কৰি তললৈ টানি আনিলে হ'ল। আৰু এইটো গোটেইখিনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি গৈ মাজত এই অপশ্যনটো দেখিছে মই য'ত ক্লিক কৰিছোঁ তাৰ মাৰ্জ চেণ্টাৰ বুলি এটা অপশ্যন আছে। মাৰ্জ চেণ্টাৰত যদি ক্লিক কৰে তেতিয়া এইটো মাজলৈ গুচি আহিব। হেডিংটো এই দেখিছে মাজলৈ গুচি আহিলে। আৰু এতিয়া আপুনি বোল্ড কৰিব, অলপ ডাঙৰ কৰিব হ'লে আখৰৰ চাইজ আছে ইয়াত, চাইজ মতে আপুনি কৰিব পাৰে এনেকৈ। তাৰপিছত গোটেই চিলেক্ট কৰি বি যে দেখিছে বিত ক্লিক কৰিলে বোল্ড হৈ যায়। আৰু আখৰ ষ্টাইল আছে ইয়াত, ষ্টাইল সলনি কৰিব পাৰে যি বিচাৰে। কি ধুনীয়া হৈছে দেখিছেনে? তাৰপিছত চিৰিয়েল নাম্বাৰ, নেম, এড্ৰেছৰ ঘৰটোৰ চিলেক্ট কৰিলোঁ, বিত ক্লিক কৰি বোল্ড কৰিলোঁ আৰু মাজত ক্লিক কৰি মাজলৈ লৈ আহিলোঁ। এতিয়া গোটেইখিনি আপুনি চাৰ্ট বনাব যদি বিচাৰে, গোটেই বস্তুখিনি চাৰ্ট বনাব হ'লে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি এনেকৈ মাজত আনিব পাৰে, ছাইডত নিব পাৰে বা ওপৰত নিব পাৰে, এনেকৈ মিলাব পাৰে, খুব ধুনীয়াকৈ মিলাব পাৰে। তাৰপিছত এই গোটেই ছিষ্টেমটোত যদি আপুনি গোটেই বস্তুখিনি যদি আপুনি বৰ্ডাৰ কৰিব বিচাৰে গোটেইখিনি চিলেক্ট কৰিব। চিলেক্ট কৰি ইয়াতে এটা অপশ্যন আছে, ইয়াত দেখিছে মই ক্লিক কৰিছোঁ। ইয়াত কালাৰ চেঞ্জ কৰিব পাৰি। এই অপশ্যনটো দেখিছেনে? ইয়াত অল বৰ্ডাৰ ক্লিক কৰিব। দেখিছেনে? অল বৰ্ডাৰ ক্লিক কৰাৰ পিছত সকলোখিনি বৰ্ডাৰ বনি গ'ল। এতিয়া আপুনি যদি ভাবে কালাৰ চেঞ্জ কৰিম বুলি যদি ভাবে
যোনখিনি আখৰ আপুনি কালাৰটো সলনি কৰিব বিচাৰে তেতিয়া আপুনি সিলেক্ট কৰি ল'ব লাগিব মই এইটো সিলেক্ট কৰি লৈছো এটা ঘৰ এইটো কালাৰটো সলনি কৰিম ইয়াত ওপৰত A এটা দেখিছেনে ৰঙা চিহ্ন A আছে তাতে কালাৰ আছে এইটো কালাৰখিনি চেঞ্জ কৰিব পাৰি এইটো ৰঙা কৰিলো তাৰ পিছত সিৰিয়েল নাম্বাৰখিনি যদি কৰিম বুলি ভাবে সিৰিয়েল নাম্বাৰখিনি সিলেক্ট কৰিব যি কালাৰ বিচাৰে তাতে কালাৰটো দি দিলে হ'ল যি বিচাৰে আপুনি তাতে দি দিলে হ'ল কালাৰটো দেখিছেনে কিমান ধুনীয়াকৈ বনি গ'ল লিষ্টখন খুব সহজ এনেদৰে আপোনালোকে ঘৰতে বহি বনাব পাৰে যদি প্ৰিন্টাৰ থাকে তেতিয়াতো কথাই নাই নিজৰ ঘৰতে প্ৰিন্ট আউট কৰি ল'ব পাৰে যিকোনো কাগজ তাৰ পিছত এইখিনি আপুনি প্ৰিন্ট কেনেকৈ কৰিব এতিয়া প্ৰিন্ট কৰিবলৈ হলে আপুনি ডাইৰেক্ট কিবোৰ্ডত এটা সিস্টেম থাকে কন্ট্ৰোল P মাৰিলে তাত শৰ্টকাট হয় আৰু নহলে ইয়াতে আৰু এটা সিস্টেম আছে আপুনি ইয়াত পোৰ্ট্ৰেইট ল্যান্ডস্কেপ কৰিব পাৰে বহল কৰিব পাৰে দীঘল কৰিব পাৰে আৰু পেজৰ সাইজটো চেঞ্জ কৰিব পাৰে A4 লিগেল যি বিচাৰে আপুনি তেনেকৈ চেঞ্জ কৰিব পাৰে সাইজ মই A4 কৰি থোৱা আছিলে এতিয়া A4 কৰিলো লাষ্ট স্টেপ আপোনাৰ গোটেইখন হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আপুনি প্ৰিন্ট কন্ট্ৰোল P মাৰিব কন্ট্ৰোল P মাৰাৰ পিছত প্ৰপাৰ্টিছত গৈ কিছুমান সিস্টেম চেঞ্জ কৰিব পাৰে ইয়াতে প্ৰিন্টাৰ অপচনটো ক্লিক কৰি চেঞ্জ কৰিব পাৰে কেইটা পেজ লাগে নাম্বাৰ অফ পেজ যদি দুখন লাগে দুটা পেজ তিনিখন লাগিলে তিনিটা পেজ তেনেকৈ দিব পাৰে দিয়াৰ পিছত প্ৰিভিউ কৰিব পাৰে চাব পাৰে বস্তুটো কেনেকুৱা হৈছে তাৰ পিছত কন্ট্ৰোল P মৰাৰ পিছত আপুনি ইয়াতে যি পেপাৰত আপুনি প্ৰিন্ট আউট কৰিব বিচাৰে A4 লিগেল তাতে সিলেক্ট কৰিব পাৰে বা তলত আৰু এটা অপচন আছে পোৰ্ট্ৰেইট ল্যান্ডস্কেপ তাত গৈ আপুনি বহল কৰিব পাৰে বা দীঘলকে উলিয়াব পাৰে তাৰ পিছত জাস্ট ওকে মাৰি দিলে আপোনাৰ এখন প্ৰিন্ট আউট হৈ যাব গতিকে বন্ধুসকল আজিলৈ ভিডিওটো ইমানেই আছিলে এনেকৈ আৰু ভিডিও বনাই যাম মানুহক যিখিনি জীৱনত বৰ্তমান অতি অত্যাৱশ্যকীয় হৈছে সেই বস্তুখিনি আপোনালোকক মই দেখাই যাম ভালদৰে আৰু ভিডিওটো যদি চাই ভাল পালে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব হয়